আজি ক'ব বিচাৰিছোঁ ওদালগুৰি জিলাৰ মাধৱগোহাঁই গাঁৱৰ মাটিৰ তলত থকা 1905 চনৰে এই মন্দিৰটো। এই ঐতিহাসিক মন্দিৰটো 1905 চনতে নিৰ্মাণ কৰা হৈছিল। শিৱৰাত্ৰি পূজা উপলক্ষে বিখ্যাত এই মন্দিৰটো। জানিব পৰা মতে 100 বছৰ পূৰ্বে প্ৰবল ভূমিকম্পত মাটিৰ তললৈ সোমাই গৈছিল এই মন্দিৰটো। পিছত ৰাইজৰ মাটিৰ তলত পৰা শিৱলিংগটো উদ্ধাৰ কৰি পূজা পাতল আৰম্ভ কৰিছিল। মহাদেৱৰ আশীৰ্বাদ ল'বলৈ এই ঐতিহাসিক শিৱ মন্দিৰটোত বিভিন্ন ঠাইৰ ভক্তপ্ৰেমী ৰাইজে ভিৰ কৰে। মাটিৰ তলত থকা ঐতিহাসিক শিৱ মন্দিৰটো শিৱৰাত্ৰি পূজা কৰিলে মনৰ বাঞ্ছা পূৰণ হয় বুলি বিশ্বাস কৰে ভক্তপ্ৰেমীসকলে। আৰু এইবাৰ শিৱৰাত্ৰি পূজা লৈ মাজত মাথো কেইটামান দিন বাকী। তেনে প্ৰাকখনত কিন্তু এতিয়া ব্যস্ত হৈ পৰিছে ইয়াৰ কমিটিসকল। আটক ধুনীয়াকৈ সজাই পৰা হৈছে এই মন্দিৰটো। আৰু এই মন্দিৰটোত এক পূজা অৰ্চনা কৰিলে মনৰ বাঞ্ছা হয় বুলি ভক্তপ্ৰেমী ৰাইজে কয়। আৰু ইয়াৰ যি শিৱলিংগৰ যি মাটিৰ তলত শিল সৰু সৰু শিল পোৱা যায় আৰু সেই শিলসমূহ ওপৰলৈ লৈ অহাৰ পিছত ডাঙৰ ডাঙৰ হয় বুলিও জানিবলৈ দিয়ে। আজি এইখিনিয়ে আছিল। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব।